নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিনৰ আছে এটি খুবেই ভাল খবৰ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কণ্ঠশিল্পী নাহিদ আফৰিনক ভালপোৱাসকলে ভিডিঅ'টো লাইক এটা কৰি দিব। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কণ্ঠশিল্পী নাহিদ আফৰিনে 2022 চনৰ উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই ভাল খবৰটি কণ্ঠশিল্পী নাহিদ আফৰিনে নিজেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে জনাইছে। বন্ধুসকল, কণ্ঠশিল্পী নাহিদ আফৰিনৰ অনুৰাগীসকলৰ বাবে এয়া নিশ্চয় এক ভাল খবৰ। আৰু এই ভাল খবৰটো শুনি আপোনালোকৰ বাৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।